মনোজ ভাইয়ে গা ধুইছে পাখিৰাজ বংশীৰ লগত আৰু ভিডিঅ' বনাই আছে কাকুৱে। বাহ কি মজা, কি ইণ্টাৰেষ্টিং। আনৰ মাইকীৰ লগত গা ধুবলৈ পাইছে মনোজ ভাই, কি ফূৰ্তি, কি হাঁহি মনোজ ভাই। তাতকৈ আৰু কিবা ভাগ্য লাগে নেকি মনোজ ভাইৰ? মনোজ ভাইৰ কপালখন ইমানেই ভাল মানে আচৰিত। মনোজ ভাই চাগে জন্মতে সাধি আহিছিল যে আনৰ মাইকীৰ লগত গা ধুবলৈ পাব, আনৰ মাইকীৰ লগত গা খেলাব পাব। মুঠতে মনোজ ভাইৰ ভাল দিন আহিছে। অসমবাসীয়ে ভাল দিন মনোজ ভাইৰ দিনবিলাক চাব পাইছে। ইমান ধুনীয়া ৰীল, গা ঘাচতে মনোজ ভাই, কি আনন্দ, কিমান সুন্দৰ ৰীল দিছে অসমবাসী ৰাইজক মনোজ ভাই, কিমান এণ্টাৰটেইনমেণ্ট কৰি আছে মনোজ ভাই। ভাল লাগিছে হয়তো আপোনালোকৰো। যদি ভাল লাগিছে আপোনালোকৰ কমেণ্ট কৰি কিনে তলত জনাবচোন। মোক মানে কমেণ্ট কৰিব নালাগে, আপোনালোকে ভিডিঅ'টো চাই কিনে কমেণ্ট কৰিব মনোজ ভাই কামটো ঠিকে আছে নে নাই বাৰু। আৰু কাকুৱে ধুনীয়াকৈ চাই আছে দূৰৰ পৰা নীৰৱ নিস্তব্ধকৈ বহি কিনে কাকু গা ধুৱা দি কিনে। তাৰে কথাৰে মনোজ ভাইৰ কিমান ভিডিঅ' ওলাইছে কাকুৰ লগত, কি যে ক'ব, কি যে ৰীল বনাব ধৰিল মনোজ ভাই, মানে ক'ব নোৱাৰোঁ। মানে মাথা চাথা মানে গৰম উঠিছে আজি মনোজ ভাইৰ ভিডিঅ' দেখা পালে। কি ক'ম আৰু আপোনালোকক। বাকী আপোনালোকে কওক তলত কমেণ্ট কৰি কিনে, যিমান পাৰে সিমান কমেণ্ট আপোনালোকে কৰক। আৰু মোৰ মানে ক'বলগীয়া একো নাই। মই এটাই ক'বলগীয়া আছে, মনোজ ভাইৰ দিন ভাল হৈছে। মনোজ ভাই আজিকালি আনৰ মাইকীৰ লগত গা ধুবলৈ পায়, ভিডিঅ' বনাবলৈ পায়, চব মানে মনোজ ভাইৰে আজিকালি এণ্টাৰটেইনমেণ্ট। গোটেই অসমত যিমান মাইকী সংগঠন আছে চব মনোজ ভাইৰে আজিকালি।